নমস্কাৰ জনাই মোৰ চেনেলৰ আনটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ঔটেঙা আচাৰ। আৰু ঔটেঙা আচাৰ বনাবলৈ কেৰাহীত দিলোঁ মই তেল গৰম হোৱাৰ লগে লগে জলকীয়া দিছোঁ 6-7টামান দিছোঁ ফুটাই পেলাই। ফুটাই নিদিলে ফাটিব পাৰে, সেইটো কাৰণে ফুটাই দিছোঁ জলকীয়াকেইটা। ফুটাই পেলাই অকণমান টাইম ভাজি আছোঁ। আৰু এফালে কুকাৰত মই এয়া ঔটেঙা চিটি মাৰি লৈছিলোঁ। ঔটেঙাকেইটা টুকি পেলাই এয়া কেৰাহীত দি দিছোঁ তেল আৰু জলকীয়াকেইটা অকণমান ভজাৰ পিছত ঔটেঙাখিনি দিলোঁ। দিয়াৰ পিছত এয়া ভাজি আছোঁ। ঔটেঙাখিনি অকণমান টাইম ভাজাৰ পাছত নিমখ দিছোঁ 2 চামুচ আৰু লগত হালধিও দিছোঁ আধা চামুচকৈ অকণমান কম দিছোঁ। অলপমান কালাৰ হ'বৰ কাৰণে দিছোঁ হালধি। দি পেলাই লৰাই দিছোঁ আৰু এনেকৈ অকণমান টাইম ভাজি ল'ম। জলকীয়া গুড়ি অকণমান দিছোঁ, দি পেলাই লৰাই দিছোঁ। আচাৰ বনাবলৈ মই আচাৰৰ মছলাখিনি শুকানে ভাজি পেলাই মিক্সিত গুড়ি কৰি দিছোঁ। আৰু এই মছলাখিনিত আছে জিৰা, ধনিয়া, আজৱাইন, কালি জিৰা, মিঠি গুটি, তাৰপাছত আছে সৰিয়হ, কালি জিৰা আৰু শুকানে ভাজি পেলাই তাৰপাছত গ্ৰাইণ্ডাৰ মেচিনত গুড়ি কৰি আচাৰত দি দিছোঁ এতিয়া। আৰু এই মছলাটো দিলে আচাৰ খাবলৈও ভাল লাগে আৰু চেণ্টটোও ধুনীয়া ওলায়। মছলা দিয়াৰ পাছত অকণমান টাইম ভাজিলোঁ। ভজাৰ পাছত এয়া গুড় সৰুকৈ কাটি দিছোঁ। গুড় দিয়াৰ পাছত মই ঔটেঙাখিনি লৰাই আছোঁ। যিমান টাইমলৈকে গুড়খিনি নগলে সিমান টাইম লৰাই থাকিব লাগিব। গুড়খিনি গলাৰ পাছতহে আচাৰ হ'ব। আৰু লাহে লাহে মোৰ গুড়খিনি এয়া গলিছে। গুড়খিনি গলিলে আৰু লগতে মোৰ আচাৰো হৈ গ'ল। আৰু কালাৰটো যিমান দেখিবলৈ ধুনীয়া লাগিছে, এনেকৈ বনালে খায়ো ভাল লাগে। আৰু ঘৰত এবাৰ ট্ৰাই কৰি চাব এনেকৈ আচাৰ বনাবলৈ। আৰু আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাব।